বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত যি প্ৰথমখন টেষ্ট মেচ হৈ আছিলে, আজি প্ৰথম দিনাৰ খেল অৱশেষত শেষ হৈছে। আজি ইণ্ডিয়াই প্ৰথম বেট ধৰি 339 কৰিলে, 6টা উইকেট গ'ল। আজি ইণ্ডিয়াৰ বেটাৰসকলে ইমান ভাল খেলিব নোৱাৰিলে। ৰোহিত শৰ্মা, ৰাহুল ভাল খেলিব নোৱাৰিলে, বিৰাট কোহলিও ভাল খেলিব নোৱাৰিলে। আজি ঋষভ পন্থে ভালেই খেলিলে। ইণ্ডিয়াৰ সুমন গিলৰ ফালৰ পৰা বহুত আশা কৰিছিলে, অৱশেষত সুমন গিলো 0তে আউট হৈ গুচি গ'ল। ইণ্ডিয়াৰ 150 ৰানতে 6টা উইকেট গুচি গ'ল। শেষত জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিন আহিলে। অশ্বিনে ভাল পাৰফৰ্মেঞ্চ দেখালে। আজি 100 বনালে 108টা বলত, আৰু জাদেজা খেলিয়ে আছে। ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, জয়স্বালে ভালেই খেলিছিলে, 118টা বল খেলিলে, 54 ৰান বনালে। ৰোহিত শৰ্মা ভাল খেলিব নোৱাৰিলে, আজি 19টা বলত 6। সুমন গিলে 8টা বলত 0। বিৰাট কোহলি একেবাৰে বেয়া খেলিলে, 6টা বলত 6। ঋষভ পন্থে ভালেই খেলিলে, অৱশেষত 52টা বলত 39 ৰান বনালে। ৰাহুলে ভাল খেলিব নোৱাৰিলে, 52টা বলত 16 ৰান মাৰিলে। জাদেজাই ভাল খেলিলে, 117টা বলত অলৰেডি খেলি আছে এতিয়ালৈকে, 64 ৰান বনালে। আৰু অশ্বিনে 112টা বলত 2 ৰান মাৰি আছে, এতিয়ালৈকে খেলি আছে। কাইলৈ খেলিব আকৌ জাদেজা আৰু অশ্বিনে। বাংলাদেশৰ বলাৰসকলে ইমান ভাল পাৰফৰ্মেঞ্চ দেখাব পৰা নাছিলে। হাছান বোলাৰতে ভাল বলিং কৰিছিলে, 4টা উইকেট ল'লে, আৰু মিৰাজ বোলাৰতে 1টা উইকেট ল'লে। কাইলৈ দিনটোত ইণ্ডিয়াৰ বেটাৰসকলে কি খেলিব পাৰে তাকে চাবলগীয়া হ'ব। জাদেজাৰ 100 কৰিব চাগে। যদি ভিডিঅ'টো ভাল এটা লাইক কৰিব। থেংক ইউ।